চাওক বাল্য বিবাহ পলিচি 2006 হৈছে। আমি সেইটো পলিচিত এগ্ৰী আছোঁ। হয়তো হঠাৎ একদিন চিফ মিনিষ্টাৰ চাহাব টোপনিৰ পৰা উঠি বহুত দিন হৈ গ'ল মই মুছলমানক কোনো কি নাম কষ্ট দিয়া নাই, আজি দিবই লাগে। ৰাতি 2টা বাজে পুলিচৰ চবক মাতি আৰু এনাউন্স কৰি দিলে। এনেকুৱা হয় নেকি? দলৰ পৰা আপোনালোকে কি নিষ্পত্তি লৈছে? বাল্য বিবাহ আমি যিমান বিৰোধিতা কৰিব লাগে কৰিছোঁ। মই গোৱালপাৰা, মোৰ ধুবুৰী, মোৰ ফকিৰগঞ্জ, মোৰ শালমাৰা সব জেগাত যিমান কেছ হৈছে মই নজৰুল ভাই কৈছোঁ আপুনি সব কেছ লওক, সব কেছ যিমান পইচা লাগে আমি পইচা দিম, আমাৰ মানুহবিলাকক আমি ৰিলিজ কৰিম। ইলিগেল সেইটোৱেতো কোৰ্টে কৈছে, হাইকোৰ্টতে সেইটো আমি চেলেঞ্জ কৰি আছোঁ। চাবাচোন গম পাব আজিকালি কি হৈছে মই নাজানো। কোন বেয়া দিন আহিছে চিফ মিনিষ্টাৰ চাহাবৰ, হঠাৎ এনেকুৱা এটা ডিচিশ্যন লয়, লাগে যে তেখেতৰ কোনো এটা বেয়া দিন আহি আছে, তেখেত অলপ সতৰ্ক হ'ব লাগে। চাওক বাল্য বিবাহ পলিচি 2006 হৈছে। আমি সেইটো পলিচিত এগ্ৰী আছোঁ। হয়তো হঠাৎ একদিন চিফ মিনিষ্টাৰ চাহাব টোপনিৰ পৰা উঠি বহুত দিন হৈ গ'ল মই মুছলমানক কোনো কি নাম কষ্ট দিয়া নাই, আজি দিবই লাগে। ৰাতি 2টা বাজে পুলিচৰ চবক মাতি আৰু এনাউন্স কৰি দিলে। এনেকুৱা হয় নেকি? দলৰ পৰা আপোনালোকে কি নিষ্পত্তি লৈছে? বাল্য বিবাহ আমি যিমান বিৰোধিতা কৰিব লাগে কৰিছোঁ। মই গোৱালপাৰা, মোৰ ধুবুৰী, মোৰ ফকিৰগঞ্জ, মোৰ শালমাৰা সব জেগাত যিমান কেছ হৈছে মই নজৰুল ভাই কৈছোঁ আপুনি সব কেছ লওক, সব কেছ যিমান পইচা লাগে আমি পইচা দিম, আমাৰ মানুহবিলাকক আমি ৰিলিজ কৰিম। ইলিগেল সেইটোৱেতো কোৰ্টে কৈছে, হাইকোৰ্টতে সেইটো আমি চেলেঞ্জ কৰি আছোঁ। চাবাচোন গম পাব আজিকালি কি হৈছে মই নাজানো। কোন বেয়া দিন আহিছে চিফ মিনিষ্টাৰ চাহাবৰ, হঠাৎ এনেকুৱা এটা ডিচিশ্যন লয়, লাগে যে তেখেতৰ কোনো এটা বেয়া দিন আহি আছে, তেখেত অলপ সতৰ্ক হ'ব লাগে। চাওক বাল্য বিবাহ পলিচি 2006 হৈছে। আমি সেইটো পলিচিত এগ্ৰী আছোঁ। হয়তো হঠাৎ একদিন চিফ মিনিষ্টাৰ চাহাব টোপনিৰ পৰা উঠি বহুত দিন হৈ গ'ল মই মুছলমানক কোনো কি নাম কষ্ট দিয়া নাই, আজি দিবই লাগে। ৰাতি 2টা বাজে পুলিচৰ চবক মাতি আৰু এনাউন্স কৰি দিলে। এনেকুৱা হয় নেকি? দলৰ পৰা আপোনালোকে কি নিষ্পত্তি লৈছে? বাল্য বিবাহ আমি যিমান বিৰোধিতা কৰিব লাগে কৰিছোঁ। মই গোৱালপাৰা, মোৰ ধুবুৰী, মোৰ ফকিৰগঞ্জ, মোৰ শালমাৰা সব জেগাত যিমান কেছ হৈছে মই নজৰুল ভাই কৈছোঁ আপুনি সব কেছ লওক, সব কেছ যিমান পইচা লাগে আমি পইচা দিম, আমাৰ মানুহবিলাকক আমি ৰিলিজ কৰিম। ইলিগেল সেইটোৱেতো কোৰ্টে কৈছে, হাইকোৰ্টতে সেইটো আমি চেলেঞ্জ কৰি আছোঁ। চাবাচোন গম পাব আজিকালি কি হৈছে মই নাজানো। কোন বেয়া দিন আহিছে চিফ মিনিষ্টাৰ চাহাবৰ, হঠাৎ এনেকুৱা এটা ডিচিশ্যন লয়, লাগে যে তেখেতৰ কোনো এটা বেয়া দিন আহি আছে, তেখেত অলপ সতৰ্ক হ'ব লাগে। চাওক বাল্য বিবাহ পলিচি 2006 হৈছে। আমি সেইটো পলিচিত এগ্ৰী আছোঁ। হয়তো হঠাৎ একদিন চিফ মিনিষ্টাৰ চাহাব টোপনিৰ পৰা উঠি বহুত দিন হৈ গ'ল মই মুছলমানক কোনো কি নাম কষ্ট দিয়া নাই, আজি দিবই লাগে। ৰাতি 2টা বাজে পুলিচৰ চবক মাতি আৰু এনাউন্স কৰি দিলে। এনেকুৱা হয় নেকি? দলৰ পৰা আপোনালোকে কি নিষ্পত্তি লৈছে? বাল্য বিবাহ আমি যিমান বিৰোধিতা কৰিব লাগে কৰিছোঁ। মই গোৱালপাৰা, মোৰ ধুবুৰী, মোৰ ফকিৰগঞ্জ